নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ নতুন এটি ৰেচিপি লৈ আহিছোঁ। আজি মই বনাব লৈছোঁ চানা দাইলৰ হালোৱা। চানা দাইলৰ হালোৱা বনাবলৈ প্ৰথমতে চানা দাইলখিনি 3 ঘণ্টামান আমি তিয়াই থৈ দিব লাগিব। তাৰ পিছত আমি চানা দাইলখিনি বইল কৰিম। অকণমান পানী দিম চানা দাইলখিনিত। তাৰ পিছত আমি কুকাৰত পাতি দিম আৰু কুকাৰটোত আমি 2টা চিটি মৰাম। কুকাৰৰ ভাপটো যোৱাৰ পিছত ঢাকন খুলি আমি চাম কি ধুনীয়াকৈ আমাৰ চানা দাইলখিনি সিজি গৈছে। এতিয়া আমি চানা দাইলখিনি ফুটা ফুটা খৰাহিতে হওক বা চালনীতে হওক আমি ঢালি দিম আৰু পানীখিনি নিগৰিব দিম। এতিয়া আমি চানা দাইলখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'ম। চানা দাইলৰ হালোৱা বনাবলৈ আমি কি সামগ্ৰী লৈছোঁ সেয়া আপোনালোকক দেখুৱাম। চানা দাইল লৈছোঁ, পিচা চানা দাইল। তাৰপিছত লৈছোঁ চেনি, মনোৰমা ঘিউ লৈছোঁ, ৰিফাইন তেল লৈছোঁ, ঘিউ লৈছোঁ, ডালডা ঘিউ, আৰু লৈছোঁ কাজু, কিচমিচ, তেজপাত, ইলাচি, লং, ডালচেনি। গেছৰ চচপেনটো পাতি লৈছোঁ। অকণমান ডাঠ চচপেন ল'ব, যিহেতু আমি হালোৱাখিনি লৰাই থাকিব লাগিব। তাতে আমি ঘিউ দি লৈছোঁ। ঘিউখিনি লগত আমি ৰিফাইন তেলো মিক্স কৰি লৈছোঁ। ঘিউখিনি গৰম হোৱাৰ পিছত ডালচেনি, ইলাচি, লং আৰু তেজপাত আমি দি ল'ম। যিহেতু ঘিউ আৰু ৰিফাইন তেল মিক্স কৰি লৈছোঁ, আপোনালোকে অকল ৰিফাইন তেলেৰো বনাব পাৰে। এতিয়া আমি চানা দাইলখিনি তাত দি দিম আৰু চানা দাইলখিনি দিয়াৰ পিছত আমি ভালদৰে লৰাই দিম আৰু আমি চানা দাইলখিনি এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। তিনি 4 মিনিটমান সময় আমি এনেকৈ চানা দাইলখিনি লৰাই থাকিব লাগিব। চানা দাইলৰ ধুনীয়া স্মেল এটা আহিব। যিমান ভাজিব সিমান ধুনীয়া স্মেল আহিব আৰু এনেকৈ লৰাই লৰাই আমি কালাৰটো চেঞ্জ হৈ আহিব। আমাৰ চানা দাইলৰ হালোৱাৰ কালাৰটো চেঞ্জ হৈ আহিছে আৰু আমি এনেকৈ লৰাই থাকিব লাগিব, তেতিয়া আমাৰ তলত লাগি নধৰিব। আৰু 2-3 মিনিট সময় আমি এনেকৈ চানা দাইলৰ হালোৱাখিনি লৰাই থাকিম।
চানা দাইলৰ কালাৰ সম্পূৰ্ণ চেঞ্জ হৈ গৈছে। এতিয়া আমি এইখিনি লৰাই থাকিম আৰু আমি তাত চেনি এড কৰিম। চেনি এড কৰাৰ পিছতো আমি ভালদৰে লৰাই থাকিব লাগিব। অকণমান ঢিলা ঢিলা হোৱা নিচিনা লাগিব, একো নহয়, আকৌ আমি লৰাই হালোৱাখিনি আমাৰ ডাঠ হৈ যাব। মই চেনিখিনি এনেকৈ দি দিছোঁ, আপোনালোকে চেনিখিনি পাউডাৰ কৰিও ব্যৱহাৰ কৰিব পাৰে। চেনি এড কৰাৰ পিছত আমি ইয়াত ড্ৰাই ফ্ৰুটছ এড কৰিম। আপোনালোকে আৰু কিবা ড্ৰাই ফ্ৰুটছ দিব বিচাৰিলে দিব পাৰে। মই কাজু আৰু খিচমিচ দিছোঁ। চেনিখিনি দিয়াৰ পিছত আমাৰ হালোৱাখিনি অলপ ঢিলা ঢিলা নিচিনা দেখিব, কিন্তু একো নহয়, আমি এনেকৈ লৰাই আমাৰ হালোৱাখিনি ডাঠ হৈ আহিব। হালোৱাখিনি আমাৰ সম্পূৰ্ণ প্ৰায় হৈয়ে গৈছে। এতিয়া আমি হালোৱাৰ টেষ্ট বঢ়াবলৈ আমি ইয়াত মনোৰমা ঘিউ এড কৰিম। মনোৰমা ঘিউ থাকিলে এড কৰিব, নাথাকিলে নাই, কিন্তু মনোৰমা ঘিউ দিলে হালোৱাৰ টেষ্ট আৰু বাঢ়ে আৰু খাবলৈ খুব সোৱাদ হয়। আপোনালোকে মোৰ ৰেচিপিটো চাই কেনে পালে জনাব। লাইক আৰু কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। লগতে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ ধন্যবাদ।